সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি বহুত দিনৰ মূৰত পুনৰ মোৰ এটি সৰু কবিতা লৈ আহিছোঁ। যদিও কবিতা বহুতৰে বাবে বিৰক্তিকৰ, আমনিদায়ক হয়, কিন্তু আমি মাজে সময়ে কবিতাৰ প্ৰেমত পৰিব লাগে। কাৰণ কবিতাই জীৱনৰ কথা কয়, কবিতাই সময়ৰ কথা কয়। মোৰ আজিৰ কবিতাটিৰ শিৰোনাম হ'ল আয়োজন। আয়োজন থাকে কেৱল সুখৰ বাবে, দুখো আহে লগতে অনিমন্ত্ৰিত অতিথি ৰূপে। সুখৰ ভাগৰে খাই ধাৰি পাতি পাৰি উৰেইতো জীৱন সুখৰ